নাই এইটো অসমবাসীৰ কাৰণে খুব দুখৰ কথা আৰু খুব লজ্জাজনক। এজন CM দ্য দেন CM অফ আছাম ইমান ডাঙৰ মানুহে এনেকুৱা ঘৃণনীয় এনেকুৱা ডিৰগেটৰী ভাষা যদি ক'ব পাৰে যে উজনিৰ ল'ৰাসকলে যদি ওলাই আহে আমি এক বছৰত মাজতে মিয়াসকলক চাফা কৰিম, এইটো প্ৰভোকেটিভ, এইটো আনকনষ্টিটিউচনেল, এইটো ইনষ্টিগেটিভ, এইটো আনপাৰ্লিয়ামেণ্টাৰী ভাষাবোৰ কেনেকুৱা এজন CM ডাঙৰে ক'ব পাৰে। গতিকে আমি খুব দুখ লাগিছে যে আজিৰ তাৰিখত তেখেত মিয়াবিলাক চাফা কৰিব কৈছে, তেখেতসকলে অসমীয়া নহয়। কেতিয়াবা কৈও চাগে যে বড়ো ল'ৰাবিলাকে আগবাঢ়ি আছে, আমাৰ অসমীয়া ল'ৰাবিলাক ক'ত মৰি আছা, আদিবাসীসকলে আগবাঢ়ি আছে, আমাৰ ল'ৰাবিলাক ক'ত আছে। তেনেহ'লে আমি বাকীবোৰ অসমীয়া নহয়। এনেকুৱা মুখ্যমন্ত্ৰী যদি অসমখনক বিভাজন কৰে, সঁচাকৈ অসম কেনেকুৱা অসম হৈ থাকিব, এইটো খুব দুখৰ কথা। সেইকাৰণে আজি আমি কোকৰাঝাৰ জিলাৰ পৰা এজন এজাহাৰকাৰী হিচাপে সাধাৰণ সম্পাদক, ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক আৰু ব্লগৰ এজন প্ৰেছিডেণ্ট আৰু বোৰ্ডৰ প্ৰেছিডেণ্ট, তেখেতসকলে তিনিজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত তেখেতৰ ভাষা যে আমি মিয়াসকলক চাফা কৰিম, আৰু সেই কথাটো একেবাৰে সংবিধানিক কথা নহয়, আৰু সেইটো আমাৰ অসমৰ মাজত খুব মানে উগুল টুগুল আনিছে। ইয়াত মানে বহুত কনফিউজন, এইটো খুব চেঞ্চিটিভ ভাষা, সেইবিলাক CM ডাঙৰে ক'ব নালাগিছিল। ইয়াৰ কাৰণে আমি FIR টো আজি দিয়া হৈছে।